প্ৰিয়া ব্লগলৈ স্বাগতম জনাইছোঁ। আজি এটা মটনৰ ৰেচিপি দিব বিচাৰিছোঁ। আহকচোন চাওঁ কেনেদৰে বনাইছোঁ। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া নহৰু, আদা নহৰু পেষ্ট, পিঁয়াজ, মাংসখিনি তেল দি দিছোঁ কেৰাহীত অলপমান গৰম কৰি ল'ম। এতিয়া তেলখিনি প্ৰথমে পিঁয়াজখিনিত মাংসখিনি দি দিছোঁ একেলগে। আদা নহৰুখিনি দি দিম এতিয়া মাংসখিনি দিয়াৰ পিছত। মই কাঁহী এখনত লৈ লৈছোঁ। মোৰ এইটো সৰু হৈছে কাৰণে নিমখ দিছোঁ সোৱাদ অনুসৰি। হালধি দিছোঁ 1 চামুচ মই, আৰু লগতে দিছোঁ জিৰা গুড়া, ধনিয়া গুড়া দিছোঁ অকণমান, জলকীয়া গুড়া 1 চামুচ দিছোঁ মই। গৰম তেল অলপ ঢালি দিছোঁ মই মাংসখিনিত। এতিয়া মাংসখিনি মই মিক্স কৰি ল'ম গোটেইখিনি বস্তুৰ সৈতে। মাংসখিনি মোৰ খানা হৈ গৈছে। এতিয়া মই গৰম তেলত মাংসখিনি ঢালি দিম এতিয়া। মাংসখিনি মই এতিয়া ভাজি থাকিম অকণমান সময়। মাংসখিনি ভাজি এতিয়া তেল ওলাই গৈছে মাংসৰ পৰা। জলকীয়া কেইটামান মই দি দিছোঁ মাংসখিনিত। মই পানী দি দিছোঁ মাংসখিনিত। মাংসখিনি হৈ গৈছে এতিয়া মোৰ। আজি মোৰ থালি এইখন। এতিয়া মই খাবলৈ ষ্টাৰ্ট কৰিছোঁ।